নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজি আইছো আমি ক্লাস 9th এক্সাৰসাইজ 1.1 ৰ 3 নম্বৰ কোৱেশ্চনটোৰ ফালে ইয়াৰ আগতে আমি দুটা কোৱেশ্চন ডিসকাস কৰিছো এক্সাৰসাইজ 1.1 ৰ 3 নম্বৰ কোৱেশ্চনটোত কি দিছে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা ইয়াৰ আগৰ যোনটো কোৱেশ্চন আছিল 2 নম্বৰ হেইটো প্ৰায় এনেকুৱা ধৰণৰে আছিল আপুনি চাব পাৰে ইয়াক খুদিছে যেন 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা ইয়াৰ আগতে ডিসকাস কৰিলো যেন যিকোনো দুটা সংখ্যাৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াব দিয়ে তেনেহলে যদি পাঁচটা উদে তেনেহলে তাতকে আমি এক বেছি লৈ সেই সংখ্যাটোক আমি হৰণ কৰি দিম লগতে সেই সংখ্যাটোৰ পূৰণ কৰি দিম মানে কেনেকুৱা 3/5 সংখ্যাটোক যেতিয়া নেকি আমাক পাঁচটা পৰিমেয় সংখ্যা দিছে তেনেহলে হৰৰ লগত 6 পূৰণ কৰি দিম লবৰ লগতো 6 পূৰণ কৰি দিম আগত 6 কাটা কাটি যায় ঘূৰি আকৌ 3/5 ৰ সমানে হৈ যাব এইটো কৰাৰ কাৰণটো হ'ল যেন আমাৰ এই সংখ্যাটোৰ অলপ ডাঙৰ কৰি লৈছো যাৰ কাৰণে নেকি ইহতৰ মাজৰ যিমানখিনি গ্যাপ আছে সেই গ্যাপখিনি আমি উলিয়াতে সহজ হয় এতিয়া 6 3 গুণ 18 5 6 গুণ 30 ঠিক তেনেকে 4/5 ৰ লগতো আমি 6 পূৰণ কৰিম এতিয়া 5 ৰ লগত 6 পূৰণ কৰিছো তেনেহলে 4 ৰ লগতো পূৰণ কৰিব লাগিব 6 6 কেনসেল যায় আকৌ 4/5 টোৱে থাকি যাব ইয়াতে আহি গল 6 4 গুণ 24 তলত থাকি গল 30 এতিয়া আমি এইটো সংখ্যা আৰু তলৰ সংখ্যাটো যদি ভালকে চাও দুইটাৰে হৰটো সেম দুইটাৰে হৰ 30 কিন্তু লবটো এটাৰ হৈছে 18 এটাৰ হৈছে 24 এতিয়া যদি আমি কও যেন 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল ইয়াতে যদি আমি লিখি দিও 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হল 19/30 19/30 এই দুটাৰ মাজতে হবনে নাই আমি যদি চাও 18/30 মানে কি 18/30 মানে তো 18/30 মানে তো আলটিমেটলি 3/5 এ হয় কারণ 6 এটা পূরণ কৰি দিছিলো উপৰতো তলতো তাৰ কাৰণে নেকি এটো ক্যান্সেল যায় আগৰ নিচিনাই হলে হয় কিন্তু আমি এটো ডাঙৰ ৰাখিছো ইহতৰ ডিফাৰেন্সটো জানিবলৈ তেনেহলে 18 তকে এক বেছি হল মানে কি হৰটো তো সেমে আছে 19 হল 19 মানে এই দুটাৰ মাজতে আছে কারণ 19 টো তো 24 তকে সৰু হয় ঠিক তেনেকে 20/30 এই দুটা সংখ্যাৰ মাজতে হয় 21/30 এই দুটা সংখ্যাৰ মাজত 22/30 এই দুটা সংখ্যাৰ মাজত 23/30 এইটা সংখ্যাৰ মাজত 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল এইকেইটা এতিয়া আমাক যদি আকৌ বেছিকে হদিলে হয় যদি 10টা হদিলে হয় তেনেহলে আমি ইয়াতে 11 ৰে পূৰণ কৰিলো হয় 5 ৰ লগত 11 পূৰণ 3 ৰ লগতো 11 পূৰণ কাৰণ ইহতৰ মাজত উলিয়াব দিছে যাৰ কাৰণে নেকি আমি এক বেছিকে পূৰণ কৰা হয় এইটো কোৱেশ্চনৰ আনসাৰ ইমানতে শেষ হল আশা কৰিছো বুজিব পাৰিছে যদি বুজি পোৱা নাই কমেন্ট কৰিব মই নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅত নেক্সট কোৱেশ্চনৰ ওপৰত ডিসকাস কৰিম থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে